নমস্কাৰ সকলোকে নমস্কাৰ জনাইছোঁ আৰু আজি একচুৱেলি 15 অক্টোবৰ আজি একচুৱেলি 15 অক্টোবৰ আৰু আজি সঁচাকৈ খুব সুখী হয়, মনটো খুব ভাল লাগিছে। যিহেতু অলপ দিনৰ আগতে দেউতাৰ হাৰ্টৰ এটা ডাঙৰ অপাৰেশ্যন হ'ল, মনটো অলপ বেয়া হৈ গৈছিলে। তাৰপাছত জুবিন গাৰ্গৰ মৃত্যু হ'ল, এইবিলাক মানে চিন্তাত থাকোঁতে মানে মনটো অলপ বেয়া হৈ গ'ল, ডিপ্ৰেশ্যনত গুচি গৈছিলোঁ। তাৰপাছত আজি অলপ ভাল লাগিছে মনটো, যিহেতু আজি আগতে দি থোৱা এটা ইণ্টাৰভিউ অসম চৰকাৰৰ 3rd গ্ৰেড 4th গ্ৰেডৰ যিটো ইণ্টাৰভিউ হৈছিল, তাৰ মানে আজি ৰিজাল্ট ঘোষণা হ'ল আৰু গতিকে আজি নিযুক্তি প্ৰদান কৰিছোঁ, তাত পাছ কৰিলোঁ পৰীক্ষাটো। এপইণ্টমেণ্ট কেতিয়া দিয়ে এতিয়া সঠিকভাৱে গম পোৱা নাই। 25 তাৰিখে দিব বুলি এনেই তাত মেনশ্যন কৰা আছে বাৰু, আৰু 1 নৱেম্বৰৰ পৰা জইনিং হ'ব বুলি তাত মানে মেনশ্যন কৰিছে বাৰু। তথাপিও আনুষ্ঠানিকভাৱে যদি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে তেতিয়া আৰু ভাল লাগিব। আৰু সেয়াই আৰু আপোনালোকক ভাবিলোঁ ভিডিঅ' আকাৰে কথা এষাৰ জনাই দিওঁ, যিহেতু খুব ভাল লাগিছে। যিহেতু যি হওক, গভৰ্ণমেণ্ট চাকৰি এটা পোৱাৰ আজিৰ দিনত গভৰ্ণমেণ্ট চাকৰি এটা পোৱাৰ মানে সম্ভাৱনা বহুত কম। মানে বহুত পঢ়ি শুনিও বা বহুত পঢ়া শুনা লয়, বহুত কষ্ট কৰিও আজিৰ দিনত পোৱা নাই। বহুতে কষ্ট কৰিও আছে আজিৰ দিনত, ময়ো তেনেকৈ কষ্ট কৰিলোঁ বাৰু, নকৰা নহয়। ITI পাছ কৰিলোঁ 2014 চনত, তাৰপিছত হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিলোঁ। তাৰপিছত বহুত তেনেকৈ য'ত ত'ত কাম কৰিলোঁ। তাৰপিছত এই যিটো পষ্টটো ওলালে, এই পষ্টটোৰ কাৰণে মই এপ্লাই কৰিলোঁ। এপ্লাই কৰাৰ পাছত অলপ কষ্ট কৰিলোঁ, এবছৰমান প্ৰায় কষ্ট কৰিলোঁ, পঢ়িলোঁ খুব, আৰু ভালকৈ ৰিটেনটো পাছ কৰিলোঁ। ৰিটেনটো পাছ কৰাৰ পাছত আকৌ ভাইভা হ'ল, ভাইভা এক্সাম দিলোঁ, তাতো ভালেই হ'ল বাৰু। তো গতিকে আজি ৰিজাল্ট দিলে, সেই গতিকে মনটো আজি খুবেই ভাল লাগিছে। আৰু এতিয়া মই গৈ আছোঁ, অকণমান বজাৰ কৰোঁ বুলি গৈ আছোঁ ঘৰলৈ, যিহেতু আলহী উঠোতে আহি আছে আজি খবৰ ল'বলৈ। খুব ভাল, মা দেউতা বহুত সুখী হয় আজি। মা দেউতাই মানে যিটো এটা মানে মাক দেউতাকৰ সপোন কি থাকে, ল'ৰা ছোৱালীক ভাল চাকৰি বাকৰি এটা কৰাৰ, আৰু বা যিয়ে হওক ভাল ব্যৱসায় বাণিজ্য কৰোৱা, ল'ৰা ছোৱালীক সংস্থাপন দিব পৰা, আৰু 2 নম্বৰ কথা, ল'ৰা ছোৱালী বিয়া বাৰু পাতি নিজৰ জীৱনত যাতে আগবাঢ়ি যায়, সেইটোৱে মাক বাপেকক লাগে। আৰু মা আজি বহুত সুখী ৰিজাল্টটো খবৰটো পায়। গতিকে মই ধন্যবাদ জনাইছোঁ অসম চৰকাৰক, যাতে আমি যেনেকৈ আপুনি চাকৰিখিনি উলিয়ালে, চাকৰিখিনি ওলোৱাৰ পাছত আমি যেনেকৈ আজি কষ্ট কৰি এই চাকৰিটো নিজৰ শক্তিৰে, নিজৰ বলত, নিজে যি কষ্ট কৰিছোঁ, পঢ়ি শুনি আমি যি চাকৰিটো লৈছোঁ, আপোনালোকে যাতে আগন্তুক দিনত অসমত বহুত নিবনুৱা তেনেকুৱা ল'ৰা ছোৱালী আছে, লাখ নিবনুৱা ল'ৰা ছোৱালী আছে। আৰু এই নিবনুৱা ল'ৰা ছোৱালীখিনি কেনেকৈ কেৱল অকল চাকৰি বুলি নহয়, আৰু বিভিন্ন ক্ষেত্ৰত যাতে এই ল'ৰাখিনি সংস্থাপন পাব পাৰে বা কিবা নিজে স্বনিৰ্ভৰশীল হৈ কেনে কৰ্ম কৰি খাব পাৰে, তেনেকুৱা কিবা ব্যৱস্থা কৰি দিয়ে যেন চৰকাৰে, মই এইটোৱে ভাবোঁ। তাৰমানে কি হয়, অসমত প্ৰায় ক'বলৈ গ'লে 25-30 লাখ নিবনুৱা আছে, আৰু এই 25-30 লাখক সংস্থাপন দিব পৰাটো বহুত সম্ভৱো নহয়। তো গতিকে চৰকাৰে যিমান পাৰে চাকৰি যাতে আকৌ নতুনকৈ নিযুক্তি কৰে, ভালদৰে সকলোৱে চেষ্টা কৰক, পঢ়ক, নিশ্চয় পাব। চেষ্টা কৰিলে চবেই পাব। তো গতিকে মোৰ ক'বলগীয়া এইখিনিয়ে আৰু বাকী ধন্যবাদ। জয় অসম।